So hey guys, নমস্কাৰ। আজি মই আপোনালোকক ফেসবুকত লং ভিডিও আৰু শৰ্ট ভিডিও কেনেকৈ আপলোড কৰে আজি আপোনালোকক দেখাম। যিসকলে নতুন ফেসবুক একাউণ্ট বনাইছে তেওঁলোকে বহুতে নাজানে যে লং ভিডিও আৰু শৰ্ট ভিডিও কেনেকৈ আপলোড কৰিব লাগে। শৰ্ট ভিডিওৰ মিনিমাম কিমান মিনিট থাকিব লাগে আৰু লং ভিডিও কিমান থাকিব লাগে সেই গোটেই বস্তুবিলাক আজি আপোনালোকক জনাম। আপোনালোকে ভিডিওটো হেকলৈ চাব আৰু যিসকলে মোৰ চেনেলটো ফলো কৰা নাই তেওঁলোকে ফলো কৰি দিব, লাইক কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰি লং ভিডিও বনাবৰ কাৰণে আপোনালোকৰ সময়টো আপোনালোকে নিৰ্ধাৰিত কৰি ল'ব লাগে, কিন্তু শৰ্ট ভিডিও বনাবৰ কাৰণে মিনিমাম 1 মিনিটৰ ভিতৰত হ'ব লাগে। এইখন ওপেন কৰাৰ পাছত আপোনালোকে ইয়াত প্ৰফাইলত যাব। প্ৰফাইলত গৈ আপোনালোকে দেখিছে এনেকুৱা প্ৰফাইলত গৈ এনেকুৱা দেখিছে হোৱাট ইজ ইউৰ মাইণ্ড, ইয়াত ক্লিক কৰিব। ইয়াত দেখিব পাইছে ফটো এণ্ড ভিডিও, এই ফটো এণ্ড ভিডিওত আপুনি ক্লিক কৰিব। লং ভিডিও আপোনাৰ 5 মিনিট 6 মিনিট ইয়াতকৈ অধিক হ'ব পাৰে, কিন্তু আপুনি 4-5 মিনিটমান মুঠতে হ'ব লাগিব আৰু তাৰ পৰা আপোনালোকে লং ভিডিও আপলোড কৰিব পাৰে। লং ভিডিও আপলোড কৰিবৰ কাৰণে আপোনাৰ মানে ভিডিওৰ ডিউৰেশ্যনটো যিমান হ'লেও হ'ব, কিন্তু 1 মিনিট তলত হ'ব নালাগে। ভিডিওটো আপোনাৰ 5 মিনিট 6 মিনিট দিলেও হ'লে হয়। গতিকে ইয়াত মই লং ভিডিও 5 মিনিটৰ এটা দিলোঁ। ঠিক তেনেকৈ ইয়াত লং ভিডিও দিয়াৰ পাছত আপোনালোকে দেখিব পাইছে এইটো ইয়াত চাওক, ইয়াত আছে আপোনালোকৰ এইফালে মিউজিক আছে। মিউজিক প্ৰথমে আপোনালোকে ফেসবুকখন ওপেন কৰি ল'ব। ফেসবুকখন ওপেন কৰি ল'ব। ইয়াত দেখিব পাইছে ইয়াত মিউজিক আছে, আপুনি মিউজিক লৈ ল'ব পাৰে। এনেকুৱা ইয়াত মিউজিক যি আপোনাৰ ইয়াত আপোনাৰ কপিৰাইট যদি মিউজিক লাগি যায় বা আপোনাৰ যদি ন কপিৰাইট মিউজিক ল'বলৈ হ'লে তেতিয়া আপোনাক ইয়াত লিখি ল'ব ন কপিৰাইট মিউজিক, ন কপিৰাইট এইটো ন কপিৰাইট মিউজিক চাই ল'ব। এনেকুৱা ন কপিৰাইট এই ন কপিৰাইট মিউজিকবিলাক আপোনালোকে চাই ল'ব আৰু চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত এনেকুৱা ধৰি লৈছোঁ মই এনেকুৱা তাৰ পাছত ইয়াত দেখি আপোনাৰ সাউন্ড ডাউন কৰিব। এইটো দেখিব পাইছে, এইটো ইয়াত কম বেছি কৰিব পাৰিব। তাৰ পাছত ইয়াত ডান কৰি দিলে হৈ যাব। তাৰ পাছত দেখিব পাইছে আপোনালোকে ইয়াত আপোনালোকে টেক্সট লিখিব পাৰে। ধৰি লৈছোঁ টেক্সট ফলো মি, এনেকুৱা আপুনি টেক্সট লিখিব পাৰে। তাৰ পাছত ইয়াত দিয়া আছে আপোনালোক কালাৰ, আপুনি কালাৰ চেঞ্জ কৰিব পাৰে। ঠিক তেনেকৈ ইয়াত আপুনি কালাৰ চেঞ্জ কৰি ডান কৰি দিলে হৈ গ'ল। তাৰ পাছত আপোনালোকে দেখিছে ইয়াত আছে এফেক্ট, আপুনি এফেক্ট ল'ব পাৰে। ইয়াৰ পৰা যেনেকুৱা এফেক্ট ল'ব পাৰে, কালাৰটো আপোনাৰ চেঞ্জ হৈ যাব। ঠিক আছে, তাৰ পাছত এনেকুৱা। তাৰ পাছত ইয়াত আপুনি ষ্টিকাৰ লগাব পাৰে। ইয়াত ধৰক এই ষ্টিকাৰটো লগাই দিলোঁ, এনেকুৱা ষ্টিকাৰ এটা লগাই দিব পাৰিম। তাৰ পাছত চাওক আৰু কি আছে, ফিল্টাৰ আছে। এনেকুৱা গোটেই বস্তুবিলাক আপুনি চাই ল'ব এটা এটা কৰি। তাৰ পাছত আপোনালোকে কি কৰিব, ইয়াত নেক্সট আছে, নেক্সটত আহি গ'লোঁ। তাৰ পাছত নেক্সটত অহাৰ পাছত আপোনালোকে দেখিব পাইছে ইয়াত আপোনালোকে লিখিব লাগিব ফেসবুক লং ভিডিও আপলোড। আপোনাৰ টাইটেল আপুনি নিজে লিখি ল'ব, ফেসবুক লং ভিডিও এণ্ড শর্ট ভিডিও আপলোড। এনেকুৱা লিখি দিব। তাৰ পাছত ইয়াত নেক্সট কৰিব। দেখিব নেক্সট কৰাৰ পাছত আপোনালোকে ইয়াত কি কৰিব, টাইটেলৰ ওপৰত যাব। এইটো এনেকৈ কপি কৰি লওক গোটেইখিনি, সিলেক্ট অল কৰি কপি কৰি ল'ব। সিলেক্ট অল কৰি কপি কৰি ল'ব। তাৰ পাছত ইয়াত পেষ্ট কৰি দিব। এইটো ইয়াত পেষ্ট কৰি দিলোঁ। তাৰ পাছত তলত লং ভিডিও আপলোড কিদৰে কৰিব এইটো দিয়া আছে। এনেকুৱা অসমীয়া এটা ইংলিছো আপুনি লিখিব পাৰে। তাৰ পাছত তলত আহি যাব ইয়াত হেশটেগ ফেসবুক ভিডিও, এনেকুৱা লিখি দিলে এইটো চাই ফেসবুক ৰিল ভিডিও আহি গ'ল। তাৰ পাছত আহি আপোনালোকে আৰু কিবা এটা লিখিব পাৰে, ফেসবুক ভাইৰেল, এনেকুৱা দিব পাৰে হেশটেগ। ফেসবুক ৰিল ভিডিও এনেকুৱা দিব পাৰে। ফেসবুক চেলেঞ্জ দিব পাৰে, ৰিল চেলেঞ্জ দিব পাৰে বা ফেসবুক চেলেঞ্জ দিব পাৰে। এনেকুৱা ফেসবুক ভিডিও দিব পাৰে। এনেকুৱা আপোনালোকে হেশটেগ লগাই ল'ব। তাৰ পাছত আহি গ'ল আপোনাৰ টেগ, কাক টেগ কৰিব লাগে। টেগ দি দিলোঁ এনেকুৱা হাইলাইট। তাৰ পাছত মই কাক টেগ কৰিম ইয়াত দিয়া আছে চাওক। মই যদি কিবা এটা টিপি দিলোঁ, মানুহৰ নাম আহি যাব। কাক মই টেগ কৰিব আছে, ধৰি লৈছোঁ এইজনক মই টেগ কৰি দিম।
আকৌ লিখি দিম বি ডি লিখিলোঁ ধৰক ডি মানুহক মই টেগ কৰি দিম এইটো চাই ইয়াত টেগ কৰি দিলোঁ ঠিক তেনেকুৱা আকৌ যদি মই চি তেনেকুৱা লিখি দিলোঁ তেতিয়া এই ওলাইছে যাওক চি মানুহৰ নাম ওলাইছে কাক টেগ কৰিম এইটো টেগ কৰিলোঁ ঠিক তেনেকুৱা আপোনালোকে টেগ কৰি গোটেইখিনি বস্তুটো লিখাৰ পাছত আপোনালোকে কি কৰিব ইয়াত শ্বেয়াৰ কৰিলে আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ হৈ যাব এতিয়া সেইটো হৈ গ'ল লং ভিডিঅ' এতিয়া শৰ্ট ভিডিঅ' কেনেকুৱা আপলোড কৰে চিষ্টেম একেই কিন্তু অলপ তাৰ চিষ্টেমটো অলপ বেলেগ গতিকে ব্লগচোন শৰ্ট ভিডিঅ' অলপ কেনেকুৱা আপলোড কৰে আপোনালোকক দেখুৱাম মই এইটো ডিসকাস কৰিলোঁ শৰ্ট ভিডিঅ' আপলোড কৰিবলৈ হ'লে আপোনালোকক ৰিলছত যাব লাগিব ক'ত যাব লাগিব ৰিলছ এই এনেকুৱা ৰিলত গ'লোঁ ৰিলত গৈ আপোনালোকে কি কৰিব লাগিব 1 মিনিটৰ তলত ভিডিঅ' হ'ব লাগিব 1 মিনিটৰ তলৰ ভিডিঅ' ধৰি লৈছোঁ 1 মিনিটৰ তলৰ ভিডিঅ' মোৰ এইখন ভিডিঅ' গুড মৰ্নিং গাইজ আজি আপোনালোকে দেখিব পাইছে ফেচবুকৰ চ্যালেঞ্জ এই যে এনেকুৱা এক মিনিট ইয়াত চাওক আপোনালোকে যদি ব্যাকগ্ৰাউন্ডৰ মিউজিক ল'ব লাগে তেতিয়াহ'লে অডিঅ'ত যাব অডিঅ' গৈ এড মিউজিক ক্লিক কৰিব গৈ ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিব পাইছে বিভিন্ন ধৰণৰ মিউজিক দি আছে আপুনি শুনি ল'ব ইয়াত এনেকুৱা বা আপুনি ভাল মিউজিক যদি লাগে ব্যাকগ্ৰাউন্ড মিউজিক ইয়াত সার্চ কৰিব এনেকুৱা ব্যাকগ্ৰাউন্ড মিউজিক সার্চ কৰিব ব্যাকগ্ৰাউন্ড মিউজিক এনেকুৱা সার্চ কৰিব ইয়াত এনেকুৱা ব্যাকগ্ৰাউন্ড মিউজিক জবা নো কপিৰাইট যদি লাগে নো কপিৰাইট ইয়াত সার্চ কৰিব এনেকুৱা মিউজিক আহিব ধৰি মই এসে লৈ ললো তাৰপাছত ইয়াত সাউন্ডটো এনেকুৱা কোন ইয়াত মই কমাই দিছো তাৰপাছত ইয়াত ডান কৰি দিলো তাৰপাছত ইয়াত সব দেখিব পাইছে ইয়াত আপোনালোকে টেক্সট লিখিব পাৰে ফলো মি এনেকুৱা তাৰপাছত দেখিছে তাৰপাছত ইয়াত টেক্সট লিখা আছে ফলো মি এই ফলো মি টু যাব ফলো মি এনেকুৱা লিখি দিব ইয়াৰ পাছত আপোনালোকে কালাৰ লৈ ল'ব এনেকুৱা আৰু এই বস্তুটো ওপৰত উঠাই দিব এনেকুৱা তাৰ পাছত ইয়াত আছে আপোনাৰ ইফেক্টটো এনেকুৱা তেনেকুৱা লগাই দিব সেম একেই আছে ষ্টিকাৰ আপুনি লগাই দিব পাৰে এনেকুৱা এইটো এনেকুৱা তাৰ পাছত ইয়াত কিবা সেভ কৰিব যদি আছে সেভ কৰি ল'ব নহলে কাটিব আছে কাটি দিব বুঝছে না তাৰ পাছত আপুনি নেক্সট কৰিব নেক্সট কৰাৰ পাছত ঠিক তেনেকুৱা ইয়াতো টাইটেল লিখিব লাগিব আপোনাৰ টাইটেল ভিডিঅ'ৰ টাইটেল কি হ'ব আপুনি হেমতে লিখি ল'ব টাইটেল যি ধৰি লৈছো মই কিবা এটা লিখি দিছো ফেসবুক ভিডিও লিখি দিলো ঠিক আছে তার পাছত হ্যাশট্যাগটো দিব সেম একই আছে রিল দিব এটা এইটো রিল হয় রিল চ্যালেঞ্জ দিব তার পাছত ইয়াত আছে রিল চ্যালেঞ্জ দিলু রিল ভাইরাল দিলু তার পাছত রিল ভিডিও দিলু রিল ট্রেডিং দিলু রিল ইন্ডিয়া দিলু আর আপনার উপর রিলৰ উপর যিমান বিলাক হ্যাশট্যাগ আহি গোটেই বিলাক আপোনালোকে দি দিব এটো সক তার পাছত ইয়াত ট্যাগ কৰিব ট্যাগ সেম একই আছে হাইলাইট কৰিব তার পাছত ইয়াত আপুনি কাক ট্যাগ কৰিব আছে ট্যাগ বহুত ধৰণৰ দিয়া আছে যাক ট্যাগ কৰিব এনেকা কৰি লব তার পাছত আপোনালোকে ইয়াত দিয়া আছে পাবলিক যদি পাবলিক আছে পাবলিক কৰিব আর পাবলিক যদি কৰিব নাই এটো সক পাবলিক ফ্রেন্ড আপনার ভিডিওখন যদি পাবলিক আছে তেতিয়া পাবলিকৰ ওচৰত যাব আপোনাৰ যদি ফ্রেন্ডত যদি পঠাব আছে ফ্রেন্ডত দিব আৰু ফ্রেন্ড এক্সপেন্ডেড তাতে আছে তাতে চাই লব আৰু ডান কৰি দিব মোৰ যিহতে পাবলিক আছে মই এইখিনি শেয়ার কৰিলে মোৰ ফেসবুকত ভিডিওটো আপলোড হৈ যাব গতিকে আজিৰ এই সময়ত মই আপোনালোকক লং ভিডিও আৰু শর্ট ভিডিও কেনেদৰে আপলোড কৰে আজি আপোনালোকক দেখালো তো সেইখিনি কলো আপোনালোকে ভিডিওটো চাব লাইক কমেন্ট কৰিব আৰু শেয়ার কৰিবলৈ নাপাহৰিব আগৰ দিনৰ এনেকুৱা ভিডিও মই আপোনালোকক দি থাকিম ধন্যবাদ